ছাত্ৰ ছাত্ৰীসকল 2023 বৰ্ষৰ মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা তোমালোকৰ HSLC এক্সাম অনুষ্ঠিত হ'ব। এই HSLC এক্সাম তোমালোকৰ কেনসেল হ'ব নেকি? অৰ্থাৎ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বাতিল কৰা হৈছে নেকি বা বাতিল হ'ব নেকি? এই কথাটো আজি তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। কিছুদিনৰ পৰা অৰ্থাৎ আজি 3 দিনৰ পৰা এই কথাটো চৰ্চা পাই আছে যে কি HSLC এক্সাম বাতিল হ'ব নেকি বিভিন্ন ব্যক্তিয়ে ষ্টেটাস মোবাইলৰ ষ্টেটাস দিছে যে কি মেট্ৰিকৰ পৰীক্ষা বাতিল কৰা হৈছে এনেকুৱা ধৰণৰ বিভিন্ন ষ্টেটাস দিছে। গতিকে তোমালোকক কথাখিনি এই কাৰণে ক'ব বিচাৰিম কাৰণ তোমালোকৰ হাতত মাত্ৰ যেহেতু 2 মাহ আছে, 2 মাহ নাই, এমাহ বুলিহে মই ক'ম, এমাহ আছে। কিবা কাৰণত উৰা বাতৰিত ভুল গৈ যদি এই এমাহত তোমালোকে কৰিবলগীয়া কামখিনি ভালদৰে নকৰা সময়ত তোমালোকৰ অসুবিধা হ'ব। এতিয়া ভাৰতবৰ্ষৰ বাহিৰৰ 5-6খন ৰাষ্ট্ৰত কৰোনা বা বেলেগ কৰোনাৰ লগত সমসাময়িক মানে সম্পৰ্ক থকা তেনেকুৱা বেমাৰে প্ৰাধান্য লাভ কৰিছে। কিন্তু ভাৰতবৰ্ষত তেনেকুৱা এটা পৰিৱেশ বৰ্তমানলৈকে হোৱা নাই যে কি কৰোনা আহি পাইছে। গতিকে যেহেতু ইয়াৰ আগতে কৰোনা পৰিৱেশ এটি সৃষ্টি হৈছে, গতিকে চৰকাৰে কৰোনা আহিলেও তাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগিব আগতীয়াকৈ ল'ব পাৰিব। গতিকে সেই পইণ্টেৰে যদি চাবৰ কাৰণে যাওঁ কি হ'ব, তোমালোকৰ HSLC এক্সাম কোনো কাৰণত বাতিল নহয়। অৰ্থাৎ চৰকাৰে যিকোনো প্ৰকাৰে শিক্ষা বিভাগে যিকোনো প্ৰকাৰে HSLC এক্সাম পাতিবৰ কাৰণে চেষ্টা কৰিব বা পাতিব। এতিয়া কথা হ'ল তোমালোকৰ ফৰ্ম ফিল আপ ইতিমধ্যে কমপ্লিট তোমালোকৰ নিশ্চয় হৈছে। কেইখনমান জিলাত প্ৰি বোৰ্ড এক্সামো অনুষ্ঠিত হৈ গৈছে। কিবা কাৰণত ধৰা হ'ল মেট্ৰিক পৰীক্ষা কেনসেল হ'ল। কেনসেল হ'লে তোমালোকৰ ৰিজাল্টটো কেনেকুৱা ধৰণে দিয়া হ'ব? ইতিমধ্যে তোমালোকক আগতে এই বিষয়ে কোৱা হৈছে, তথাপিও আজি আকৌ এবাৰ উনুকিয়াই দিব বিচাৰিছোঁ। তোমালোকৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি আৰু প্ৰি বোৰ্ড এক্সামৰ যি মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। অৰ্থাৎ তোমালোকে কোনো কাৰণতে প্ৰি বোৰ্ড এক্সাম কি নকৰিবা, সহজভাৱে নলবা। অৰ্থাৎ যদি প্ৰি বোৰ্ড এক্সামৰ পৰা 50% লৈ যোৱা হয়, হাফ ইয়াৰলিৰ পৰা 30% লৈ যোৱা হয় আৰু তোমালোকৰ যি দুটাই ইউনিট টেষ্টৰ পৰা 20% লৈ গৈ 100% কৰি যদি তোমালোকৰ ৰিজাল্টটো দিয়া হয়, তেতিয়াহ'লে আটাইতকৈ বেছি পৰিমাণে গুৰুত্ব লাভ কৰা এক্সামটোৱে হ'ব প্ৰি বোৰ্ড এক্সাম। গতিকে কোনো কাৰণত প্ৰি বোৰ্ড এক্সাম তোমালোকে কি নকৰিবা, সহজভাৱে নলবা। ইতিমধ্যে তোমালোকৰ নিশ্চয় আটাইবিলাক বিদ্যালয়তে চিলেবাছ কমপ্লিট হৈছে, যদিও কমপ্লিট হোৱা নাই ক'ৰবাত অকণমান বাকী আছে। গতিকে তোমালোকে গোটেই চেপ্টাৰটো, গোটেই এই কিতাপখন ভালদৰে অধ্যয়ন কৰা যাতে প্ৰি বোৰ্ড এক্সাম হোৱাৰ লগে লগে তাত তোমালোকে তোমালোকৰ শ্ৰেষ্ঠত্ব উজাৰি দিব পাৰা, যিমান পাৰা তোমালোকে ভাল কৰিব পাৰা। প্ৰি বোৰ্ড এক্সামত যিটো ৰিজাল্ট ওলাব বা পৰীক্ষা দিয়াৰ পিছত যিটো ফলাফল পাবা, সেই ফলাফলৰ ওপৰত ভিত্তি কৰি তোমালোকৰ ভৱিষ্যত কৰ্মপন্থা তোমালোকে নিৰ্ধাৰণ কৰিব পাৰিবা। ধৰা হ'ল প্ৰি বোৰ্ড এক্সামত তুমি 4টা লং কুৱেশ্যন লিখিব পৰা নাই, গম পালা যে কি এই চেপ্টাৰটোত এইখিনিত মোৰ অসুবিধা আছে, মই এই চেপ্টাৰটো ভালদৰে পঢ়িব লাগিব। কোনোবা এখনত পেপাৰত গম পাইছা যে কি মই গোটেইখিনি পাৰিছোঁ, গতিকে এই কিতাপখন মই অকণমান কমকৈ পঢ়িলেও হ'ব। গতিকে মেট্ৰিক পৰীক্ষা কেনসেল কৰা হোৱা নাই, উৰা বাতৰিত ভুল নাযাবা, কেনসেল কৰাৰ চান্স কোনো ধৰণৰ নাই। প্ৰি বোৰ্ড এক্সাম তোমালোকে যিমান পাৰে সিমান গুৰুত্ব সহকাৰে দিবা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকে লগৰ বন্ধু বান্ধৱী সকলোলৈকেও ভিডিঅ'টো ফৰৱাৰ্ড কৰিবা, তেওঁলোকেও যাতে কথাখিনি গম পায়, উৰা বাতৰিত ভুল নাযায়, ভালদৰে পঢ়িবৰ কাৰণে চেষ্টা কৰে। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।